Hello guys, welcome to my channel Knowledge Assamese. আজি আমি কথা পাতিব গৈ আছো সিরিয়ালৰ বিষয়ে। ভাৰতত বহুত সিরিয়াল চলি আছে, বহুত কিছুমান বন্ধ হৈ গৈছে, কিছুমান ওয়ার্ল্ড রেকর্ড কৰিছে বা কিছুমানে বিভিন্ন ধৰণৰ রেকর্ড কৰিছে। ছোৱালীবিলাকে সিরিয়াল চাই বহুত ভাল পায়, আজিকালি ল'ৰাবিলাকৰ চোৱা হৈছে। আজি তেনেহ'লে মই সিরিয়ালৰ বিষয়ে ক'বলৈ গৈ আছো যে ভাৰতত বৰ্তমানলৈকে চলা বা বৰ্তমানে চলি শেষ হৈ যোৱা সিরিয়ালৰ বিষয়ে। ভাৰতত এতিয়ালৈকে আটাইতকৈ দীঘল এপিসোড থকা সিরিয়াল কোনকেইখন আছে আজি তাৰ বিষয়ে মই আপোনালোকক ক'বলৈ ওলাইছোঁ। কিন্তু তাৰ আগতে মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰক আৰু তলত থকা এই লাল বটনটো মানে ছাবস্ক্ৰাইব বটনটো মাৰি দিব। ফ্ৰী হয় সকলো, গতিকে ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰক, ভিডিঅ'বোৰ শ্বেয়াৰ কৰক। নতুন চেনেল হয় গতিকে অলপ ছাবস্ক্ৰাইবৰ অলপ দৰকাৰ আছে, লাইকৰো দৰকাৰ হয়। গতিকে আহক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পাঁচ নম্বৰত আছে কুমকুম। আপোনালোকে হয়তো বহুতে জানে বা আপোনালোকে চাইছে কুমকুম। ষ্টাৰ প্লাছৰ এখন জনপ্ৰিয় চিৰিয়েল কুমকুম। কুমকুম ষ্টাৰ্ট হৈছিল আপোনাৰ 15 জুলাই 2002 চনত আৰু শেষ হৈছিল প্ৰায় 13 মাৰ্চ 2009 চনত। প্ৰায় 7 বছৰ এই চিৰিয়েলখন চলিছিল। এই চিৰিয়েলখনে কমপ্লিট কৰিছে সৰ্বমুঠ 1449 এপিসোড, মানে 1449 এপিসোড। টপ 5-ৰ 5 নম্বৰ আছে কুমকুম। তাৰ পিছত আছে কালাৰ্ছৰ এখন জনপ্ৰিয় চিৰিয়েল উত্তৰাণ। 1 ডিচেম্বৰ 2008 চনত আৰম্ভ হোৱা এই চিৰিয়েলখনেও বহুত মানুহক কন্দুৱাইছে বা হহুৱাইছে। বিভিন্ন ধৰণৰ বহুত মানুহে এই চিৰিয়েলখন চাইছেও। 1 ডিচেম্বৰ 2008 চনৰ পৰা আৰম্ভ কৰি চিৰিয়েলখন 16 জুন 2015 চনত শেষ হৈছে। কালাৰ্ছ চেনেলৰ এইখন এখন আটাইতকৈ দীঘল চিৰিয়েল বুলি ক'ব পৰা যায়। এই চিৰিয়েলখনে সৰ্বমুঠ 1549 এপিসোড কমপ্লিট কৰিছে। তিন নম্বৰত আছে কাহানী ঘৰ ঘৰ কি। বহুত জনপ্ৰিয় চিৰিয়েল কাহানী ঘৰ ঘৰ কি। ষ্টাৰ প্লাছৰ এই চিৰিয়েলখনো আছে আমাৰ আজি 3 নম্বৰত। 16 অক্টোবৰ 2000 চনৰ পৰা আৰম্ভ কৰি 9 অক্টোবৰ 2008 চনলৈ এই চিৰিয়েলখন চলিছে। মানে 8 বছৰ এই চিৰিয়েলখনে টিভি ইণ্ডাষ্ট্ৰী হিলাই দিছে। এই চিৰিয়েলখন সৰ্বমুঠ 1661 এপিসোড কমপ্লিট কৰিছে, মানে 1600 এপিসোড কমপ্লিট। বঢ়িয়া। দুই নম্বৰত আছে সকলোৱে হয়তো জানেই বা নাম শুনিছেও, জনপ্ৰিয় চিৰিয়েল ভাৰত কিউকি সাজ ভি কভি বহু থি। আমিও চাইছোঁ সৰুতে, বহুতে চাইছে, বহুতৰ ডায়লগো হয়তো মনত আছে কিছুমানৰ। বহুতৰ জনপ্ৰিয় চিৰিয়েল কিউকি সাজ ভি কভি বহু থি 2 নম্বৰ আছে। 3 জুলাই 2000 চনত আৰম্ভ হোৱা এই চিৰিয়েলখনে ভাৰতৰ ইণ্ডাষ্ট্ৰীত এটা ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। 3 জুলাই 2000 চনৰ পৰা আৰম্ভ কৰি 6 নৱেম্বৰ 2008 চনলৈ এই চিৰিয়েলখন ৰানিং হৈছে প্ৰায় 8 বছৰ। ষ্টাৰ প্লাছৰ এই চিৰিয়েলখন বহুতো এৱাৰ্ড লাভ কৰিছে বা বহুতো আপোনাৰ নাম লাভ কৰিবলৈ সক্ষম হৈছে। এই চিৰিয়েলখনে সৰ্বমুঠ 1833 মানে 1833 এপিসোড কমপ্লিট কৰিবলৈ সক্ষম হৈছে। বঢ়িয়া। তাৰপিছত 1 নম্বৰত আছে আমাৰ সকলোৰে জনপ্ৰিয় বা পৰিচিত নাম জেঠালাল, দয়া, টপু। সকলোৱে চিনি পায়, নাম কলি হৈ গ'ল। এই চিৰিয়েলখন তাৰক মেহতা কা উল্টা চশমা কমেডি সিরিয়াল, কিন্তু রেকর্ড ব্রেকিং সিরিয়াল।
বৰ্তমানলৈকে চলি আছে চিৰিয়েলখন এখন ৰেকৰ্ড ব্ৰেকিং চিৰিয়েল আজি শীৰ্ষস্থানত থকা এই চিৰিয়েলখন হ'ল তাৰক মেহতা কা উল্টা চশমা চেপ টিভিৰ জনপ্ৰিয় চিৰিয়েল তাৰক মেহতা আৰম্ভ হৈছিল 28 জুলাই 2008 চনত আৰু তাৰ পিছৰ পৰা এতিয়ালৈ এই চিৰিয়েলখন চলি আছে চেপ টিভিৰ এখন জনপ্ৰিয় চিৰিয়েল বা ক'ব গ'লে ভাৰতৰ আটাইতকৈ দীঘল চিৰিয়েল এই চিৰিয়েলখনে বৰ্তমান সময়লৈকে কমপ্লিট কৰিছে 2690 এপিসোড মানে 2690 এপিসোড সঁচাকৈ বহুত ডাঙৰ চিৰিয়েল মানে ক'বলৈ গ'লে বহুত দীঘল চিৰিয়েল এইখিনি আছিল আজি আমাৰ ভিডিঅ' এটা সৰু টপিকছ লৈ এটা ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ বা ভিডিঅ'টো বনাই দিলোঁ আপোনালোকে ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰি দিয়ক চেনেল তলত ঘণ্টা বটনটো টিপি দিব নতুন ভিডিঅ' আহি গ'লে কাষত থকা নটিফিকেশ্যনত পাই যাব এইখিনি আজি মোৰ ক'বলগীয়া আপোনালোক সকলোকে মোৰ ফালৰ পৰা ৰঙৰ উৎসৱ ফাকুৱাৰ জ্ঞাপৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ হেপী হোলী এনজয় your colorful Holi. Thank you.